নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই আপোনালোকক ক'ম বাইকৰ চকাৰ কথা। বাইকৰ চকা সাধাৰণতে দুই ধৰণৰ কিনিবলৈ পায়। এটা হৈছে ৰেডিয়েল টায়াৰ আৰু আন এটা হৈছে নন ৰেডিয়েল টায়াৰ, যিটোক সাধাৰণতে নৰ্মেল টায়াৰ বুলিও কোৱা হয়। মই আজি এই ভিডিঅ'টোত আপোনালোকক ক'ম এই দুই ধৰণৰ টায়াৰৰ পাৰ্থক্য, ইয়াৰ কনষ্ট্ৰাকশ্যন আৰু মেইনলি আপুনি যদি ৰাস্তাত চলায় তেনেহ'লে কোনটো টায়াৰে কেনেকুৱা ধৰণৰ পাৰফৰ্মেঞ্চ দিব, আৰু যদি আপোনাৰ তাত নন ৰেডিয়েল টায়াৰ আছে আৰু আপুনি ৰেডিয়েল টায়াৰলৈ ছুইচ কৰিব বিচাৰিছে, আপুনি কৰিব পাৰিবনে নাই, আৰু যদি আপুনি কৰিব বিচাৰিছে তেনেহ'লে কি কি ধৰণৰ সুবিধা আৰু অসুবিধা পাব সেই বিষয়ে এই ভিডিঅ'টোত ক'বলৈ ওলাইছোঁ। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি জানো কেনেধৰণে আপুনি গম পাব যে আপোনাৰ বাইকত ৰেডিয়েল নে নন ৰেডিয়েল টায়াৰ লাগা হৈ আছে। চবতকৈ প্ৰথমতে বস্তুটো হৈছে আপুনি টায়াৰৰ চাইজটো চাব লাগিব। য'ত টায়াৰৰ চাইজটো লিখা থাকে 140/70 লিখা থাকে, তাৰ আগত এলয়টোৰ চাইজ লিখা থাকে 17, 18, 19 যিমান ইঞ্চৰ এলয় হয় সেইটো লিখা থাকে, আৰু তাৰ আগত যদি R লিখা থাকে অৰ্থাৎ R17 মানে ৰেডিয়েল টায়াৰ 17 ইঞ্চ এলয়ৰ কাৰণে, তেনেকুৱা ক্ষেত্ৰত আপুনি গম পাব যে সেইটো ৰেডিয়েল টায়াৰ হয়। আৰু কিছুমান টায়াৰত সৰু সৰু আখৰেৰেও ৰেডিয়েল টায়াৰ বুলি সৰু সৰুকৈ লিখা থাকে। আৰু যদি নন ৰেডিয়েল টায়াৰ চিনাক্ত কৰিব লাগে তেনেহ'লে যিটো এলয়ৰ চাইজ থাকে তাৰ আগত যদি আৰটো লিখা নাথাকে তেনেহ'লে আপুনি গম পাব যে সেইটো ৰেডিয়েল টায়াৰ নহয়, সেইটো নন ৰেডিয়েল টায়াৰ হয়। এতিয়া আমি কথা পাতি আছোঁ দুই ধৰণৰ টায়াৰৰ বিষয়ে। এটা হৈছে ৰেডিয়েল টায়াৰ, এটা হৈছে নন ৰেডিয়েল টায়াৰ, যিটোক সাধাৰণতে নৰ্মেল টায়াৰ বুলিও কোৱা হয়, কিন্তু ইয়াক মেইনলি বায়াছ প্লাই টায়াৰ বুলি কোৱা হয়। আপোনালোকে চাগে জানে যে টায়াৰবোৰৰ মাজত কোটছ থাকে, আৰু এই প্লাই কোটছবোৰে টায়াৰটোক মজবুত কৰি ৰাখে। যদি অকল ৰবৰেদি টায়াৰটো বনালে হয় তেতিয়া এই ৰবৰ যিকোনো মুহূৰ্ততে চেপেটা হৈ যাব, আৰু ৰবৰটো সিমানখিনি ষ্ট্ৰেংথ নাথাকিব, আৰু সেইকাৰণে কোটছৰ ব্যৱহাৰ কৰা হয় যিয়ে ৰবৰটোৰ ষ্ট্ৰেংথ বঢ়াই দিয়ে। এতিয়া এই গোটেই বস্তুটো কটছৰ ভিতৰতে সোমাই আছে। এতিয়া আপুনি এই কটছৰ কনষ্ট্ৰাকশ্যনটোৰ জৰিয়তে গম পাব পাৰে যে আপোনাৰ টায়াৰটো ৰেডিয়েল টায়াৰ হয় নে নন ৰেডিয়েল টায়াৰ হয়। নন ৰেডিয়েল বা বায়াছ টায়াৰৰ ভিতৰত লেয়াৰ্ছবোৰ ক্ৰছ পেটাৰ্ণত থাকে, মানে এটা লেয়াৰৰ ওপৰত আনটো লেয়াৰ ক্ৰছ হৈ থাকে, আৰু এই পেটাৰ্ণটো চকাৰ চাইডৰ পিনেও একেই থাকে। লগতে বায়াছ টায়াৰবোৰত যিটো কনষ্ট্ৰাকশ্যন থাকে সেইটো চিমেট্ৰিকেল কনষ্ট্ৰাকশ্যন থাকে, অৰ্থাৎ ইয়াৰ যিটো পেটাৰ্ণ থাকে সেইটো গোটেই চকাতে থাকে, মানে চকাটোৰ যিখিনি অংশত ৰাস্তাত লাগি থাকে সেইখিনিতো থাকে, আৰু সেই একেই পেটাৰ্ণটো চকাৰ ছাইডৰ অংশতো থাকে। ইয়াৰ মানে হৈছে চকাটোৰ ছাইডৰ অংশত আৰু মাজৰ অংশত সমানেই ষ্ট্ৰেংথ থাকিব, আৰু ই অধিক শক্তিশালী হৈ পৰিব আৰু অধিক মজবুত হৈ থাকিব। ইয়াৰ পৰা আপোনাৰ কি সুবিধা হ'ব? ইয়াৰ পৰা আপোনাৰ এইটো সুবিধা হ'ব যে যেতিয়া আপুনি শিল বা ওখোৰা ৰাস্তাত যায় সেই সময়ত বাইকৰ চকাটো শিলত লাগি ঘঁহনি খাই চকাটো ক্ৰেক অহাৰ সম্ভাৱনা থাকে। সেই সম্ভাৱনাটো নাইকিয়া হ'ব, কাৰণ ইয়াৰ ছাইডটো ষ্ট্ৰং হয়, আৰু ষ্ট্ৰং হোৱাৰ বাবে যেতিয়া আপুনি শিলৰ কাষেৰে চলাই লৈ যায় তেতিয়া চকাৰ কাষৰ পিনে শিলটো লাগি চকাটো কাট অহাৰ পৰা সম্ভাৱনা কমি যায়। এতিয়া আমি ৰেডিয়েল টায়াৰৰ পিনে গ'লে ৰেডিয়েল টায়াৰৰ কনষ্ট্ৰাকশ্যনটো অকণমান বেলেগ হয়, বা ইয়াৰ এৰেঞ্জমেণ্টটো অকণমান বেলেগ হয়। ৰেডিয়েল টায়াৰত প্লাই কৰ্ডছবোৰ ৰেডিয়েলি বা কেন্দ্ৰৰ পৰা বাহিৰলৈ যোৱা দিশে থাকে, অৰ্থাৎ চকাৰ চেণ্টাৰৰ পৰা বাহিৰলৈ থাকে। এতিয়া এই প্লে কাৰ্ডবোৰ যিহেতু বাহিৰলৈ গৈ আছে, কোম্পানীবোৰে অকল এই প্লে কাৰ্ডবোৰৰ ওপৰতে ভৰসা কৰিব নোৱাৰে, কাৰণ এই প্লে কাৰ্ডবোৰৰ ওপৰতে চকাটো চলিব বুলি ভৰসা কৰিব নোৱাৰে। সেইকাৰণে কোম্পানীবোৰে বেলেগ ধৰণৰ কৰ্ডছ দিয়ে, যাৰ কাৰণে মাজৰ ষ্ট্ৰেংথটো বাঢ়ি যায়, আৰু সেইকাৰণে কোম্পানীবোৰে বেলেগ ধৰণৰ কৰ্ডছ দিয়ে যাৰ কাৰণে মাজৰ ষ্ট্ৰেংথটো বাঢ়ি যায়, আৰু কিন্তু
কাষৰ ষ্ট্ৰেণ্ডটো আগৰ সমানেই থাকে। তো ৰেডিয়েল টায়াৰত এইটো সুবিধা হয় যে চকাৰ ছাইডৰ ভাগটো মাজভাগতকৈ কোমল হয়। ছাইডটো সিমান ষ্ট্ৰংনেছ নাথাকে মাজভাগৰ তুলনাত। এতিয়া ইয়াৰ কাৰণে ৰেডিয়েল টায়াৰবোৰত কিছুমান অসুবিধা দেখিবলৈ পোৱা যায়। এতিয়া সেইকাৰণে ৰেডিয়েল টায়াৰবোৰত কিছুমান অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। যিহেতু ৰেডিয়েল টায়াৰবোৰৰ কাঠটো কোমল আৰু ফ্লেক্সিবল হয় আৰু ই নৰ্মেল টায়াৰৰ তুলনাত কম মজবুত হয়, সেইকাৰণে ইয়াত ইম্পেক্ট আৰু কাট সোনকালে পৰাৰ সম্ভাৱনা থাকে। কিন্তু ৰেডিয়েল টায়াৰৰ ফ্লেক্সিবল হোৱাৰ কাৰণে ইয়াৰ হেণ্ডেলিংটো কিছু ক্ষেত্ৰত ভাল দেখা পোৱা যায়। এতিয়া আমি চাওঁ আহক নৰ্মেল টায়াৰ আৰু ৰেডিয়েল টায়াৰৰ সুবিধাসমূহ আৰু অসুবিধাসমূহ কি কি। নৰ্মেল টায়াৰবোৰ সাধাৰণতে হেভি ভেহিকেল বা হেভি বাইকবিলাকত বেছি সুবিধাজনক। নৰ্মেল টায়াৰৰ লাইফ ৰেডিয়েল টায়াৰৰ তুলনাত কম হয় কাৰণ বেছি তাপ ল'ব নোৱাৰে আৰু সেইকাৰণে এইটো হাই স্পীড বা হাই পাৰফৰ্মেঞ্চ বাইক গাড়ীত দেখিবলৈ পোৱা নাযায়। আৰু ইয়াৰ ছাইডৰ অংশ টান হোৱাৰ বাবে ৰাস্তাত গ্ৰিপ ৰেডিয়েল টায়াৰৰ তুলনাত কমকৈ পায়। যিহেতু নন ৰেডিয়েল টায়াৰে বহুত লোড ল'ব পাৰে আৰু ইয়াৰ ওজনো বহুত হয়, সেইকাৰণে এইটো ট্ৰাক বা তেনেকুৱা ওজন থকা গাড়ীত বেছিকৈ দেখিবলৈ পোৱা যায়। এতিয়া ক'ম ৰেডিয়েল টায়াৰৰ সুবিধা আৰু অসুবিধাসমূহ। ৰেডিয়েল টায়াৰৰ আটাইতকৈ ভাল সুবিধাটো হৈছে গ্ৰিপৰ বাবে। ৰেডিয়েল টায়াৰৰ যিটো গ্ৰিপ সেইটো বহুত ভাল দেখিবলৈ পোৱা যায় কাৰণ তাৰ ছাইডটো ফ্লেক্সিবল হয় আৰু ফ্লেক্সিবল হোৱাৰ কাৰণে কৰ্নাৰিঙৰ সময়ত টায়াৰটো ফ্লেক্স কৰে আৰু ফ্লেক্স কৰাৰ বাবেই ভালকৈ গ্ৰিপ বনোৱাত সহায় কৰে। হাই স্পীডত ষ্টেবল থাকে আৰু টায়াৰৰ লাইফ বেছি দেখিবলৈ পোৱা যায়। কিন্তু ইয়াৰ অসুবিধাসমূহ হৈছে বেছি শিল বালি থকা ৰাস্তাত সোনকালে কাটছ আহিব পাৰে। আশা কৰোঁ মই বাইকৰ টায়াৰৰ বিষয়ে এই ভিডিঅ'টোত ভালদৰে আপোনালোকক বুজাব পাৰিছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিৰ বাবে ইমানেই, ধন্যবাদ।